এয়া চাওক গাইছ গাহৰি আপোনালোকৰ এই গাহৰি ভাতৰ প্ৰাইচ কিমান 100 ন মাছ মাংস আপোনাৰ 100 ন কিমান বছৰ হ'ল হোটেলখন আপোনাৰ 10 বছৰ গাইছ যোৰহাটৰ জেল ৰোডত থকা জবৰজং হোটেলত কোনে কোনে ভাত খাই পাইছে গাইজ মই আজি আহিছোঁ যোৰহাটৰ খুবেই পপুলাৰ জবৰজঙলৈ মানে ইয়াত 100 টকাত গাহৰি মাংস ভাত পায় ব'লক আজি টেষ্ট কৰি চাওঁ গ্ৰাহকৰ ভিৰ বেছি আহি ৰখিবলগীয়া হ'ল খাবলৈ এক ডেক্সি মাংস ক্লিয়াৰ মই হাত অকণমান পলমেই হ'ল বাৰু আজি পিছে গাইছ মোৰ খানা আহি গ'ল লাই শাকৰ লগত গাহৰি মাংস কলেজত পঢ়ি থাকোঁতে ইয়াত খাইছিলোঁ হোটেলখন বহুত পুৰণা বাৰু মই খানাটো খাই লওঁ মানে বাজেটৰ হোটেল আৰু 100 টকাৰ ভিতৰত আপুনি যি খায় আৰু সকলোখিনি পায় ইয়াত খাই কিন্তু টেষ্টি লাগিলে বাৰু গাইছ মই মানে যোৰহাট গ'লে এনেকুৱা বাজেটত খানা পোৱা হোটেলতেই ভাত খাওঁ সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ জগত মানে মই কলেজত পঢ়ি থাকোঁতেই খাবলৈ অহা তাকে আজি আহিলোঁ মানে 100 টকাত গাহৰি খায় ছাগলী খায় মানে মাছ খায় ব্ৰইলাৰ খায় চব 100 টকাত পায় সকলোৱে আহিব ইয়ালৈ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব